হাই গাইজ, কি খবৰ? ৰাতিপুৱা সকলোকে গুড মৰ্ণিং। দেখিছে নহয় কেনেকুৱা বৰষুণ দি আছে, কি অৱস্থা হৈ আছে জাগাৰ। আৰু এইফালে ছাগলীটো বান্ধি থৈছোঁ, এটা পাত কাটি দিব পৰা নাই, বৰষুণৰ কাৰণে ওলাই যাব পৰা নাই। গৰুটো এইফালে দৰা দি থৈ আহিলোঁ, আৰু লগতে এনেকুৱা ছাগলীটো আছে মোৰ একদম ওচৰতে আছে আৰু ছাগলীৰ পোৱালিটো, তাকো আকৌ দিব পৰা নাই। ইফালে ধান ওলাই থৈ দিছোঁ, মেলত নিব লাগিব, বৰষুণৰ কাৰণে যাব পৰা নাই। দেখিছে নহয় গাইজ কিমান অসুবিধা আমাৰ গাঁৱলীয়া জেগাখিনিত। ৰাস্তাখিনি বেয়া কাৰণে বেটাৰী গাড়ীকেইখনে যাব টান পাই। ইফালে চৰে কেনেকুৱা আছে, মুৰ্গীটো চৰে মানে আমি মুৰ্গী চৰে কওঁ। দেখিছেনে মুৰ্গীটো এইফালে আছে, কেনেকুৱা অৱস্থা। দেখিছেনে কেনেকুৱা আৱাজ হৈছে বৰষুণৰ পানীৰ। আকৌ ৰাতি হ'লে টোপনি মাৰিব নোৱাৰি, ভেকুলী এনেকুৱা মানে গান মাৰি থাকে। এইফালে দেখছি নহয় কি অৱস্থা আমাৰ ঘৰখনৰ। আমাৰ ঘৰখন ভাঙা চিঙা ঘৰখন চাই লওক, কেনেকুৱা আমাৰ ভাঙা চিঙা ঘৰ। দেখিছে নহয় ইফালেও আমাৰ ইফালে ভাঙা চিঙা ঘৰখন, এইটো ঘৰ। সিফালে দেখিছে নহয় চোতালতে কঁঠালবিলাক লাগি আছে গোটেই। ইফালেও এনেকুৱা কঁঠাল লাগি আছে চোতালতে, কাপোৰ কানি শুকাব পৰা নাই, এনেকুৱা চোতালৰ বাৰাণ্ডাতে দি থৈ দিছোঁ। আৰু সিফালে ৰাস্তাটো দেখছি নহয় চিধাই সিফালে আৰু ওলাবলৈ গ'লে আৰু নদী পাম, নদীৰ পানীও একদম ভৰি থাকে। আমাৰ গাঁৱত থকা কিমান অসুবিধা, ৰাস্তা ঘাট বেয়া একদম, মানে বজাৰ ঘাটত যাব নোৱাৰি, কি অৱস্থা হৈ আছে। আপোনালোকৰ ফালে বৰষুণ দিছে নে নাই বাৰু কমেণ্ট কৰি জনাবাচোন। আৰু মোৰ ভঙা ঘৰটো চাই কেনেকুৱা লাগছে সেইটোও জনাবা।